নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ৰেষ্টুৰেণ্ট ষ্টাইলৰ মালপোৱা বনাবলৈ শিকাম। অৱশ্যে মই যিসকলে মালপোৱা ভালদৰে বনাব নাজানে তেওঁলোকে নিশ্চয় মোৰ ভিডিঅ'টি চাই উপকৃত হ'ব বুলি আশা কৰিছোঁ আৰু জনাসকলে বাৰু মোতকৈ ভালকৈ জানিব। প্ৰথমতে মই নিমখ লৈছোঁ, এটা অকণমান মই খোৱা চৌদা দিম। খোৱা চৌদা দিলে বস্তুটো ফুলি ফুলি উঠে, ভাল লাগে, দেখিবলৈ ধুনীয়া হয়। মই নিয়ম অনুসাৰে অকণমান খোৱা চৌদা লৈছোঁ। এতিয়া মই চেনি অলপ ল'ম জোখ অনুপাতে। আপোনালোকে চেনি নোখোৱাবোৰে নিদিলেও কথা নাই। মই জোখ অনুপাতে 4 চামুচেৰে 5 চামুচ চেনি দিছোঁ। এয়া মই ময়দা লৈ লৈছোঁ। এতিয়া মই কুহুমীয়া পানী কৰি থৈছিলোঁ, পানীৰে ধুনীয়াকৈ কৰি ল'ম। পেষ্টটো বেছি পনীয়া হ'ব নালাগে, বেছি কুটাও হ'ব নালাগে, নিয়মৰ জোখেৰে থৈ দিলে হয়। সামান্য ঘি দিম। ঘি দিলে খাবলৈ খুব সুন্দৰ হয়, খুব ধুনীয়া এটা সুগন্ধ ওলায়। মই অকণমান ঘি দি লৈছোঁ। এতিয়া মই পেষ্টটো এনেদৰে ধুনীয়াকৈ বনাই দিছোঁ। পেষ্টটো বনাই অলপ সময় থৈ দিবও পাৰে, আপোনালোকে বাটাৰ ইউজ কৰিব পাৰে ঘিৰ সলনি। ধুনীয়াকৈ পেষ্ট বনাই দেখিছে কি সুন্দৰ হৈছে পেষ্টটো। ৰিফাইন তেল ইউজ কৰিব। ৰিফাইন তেল ইউজ কৰিলে বৰ সুন্দৰ হয় মালপোৱাকেইটা। তেল অলপ বেছিকৈ দিব, কাৰণ মালপোৱাটো ফুলি আহিবৰ বাবে তেলৰ খুব প্ৰয়োজন। তেল কমকৈ দিলে ভালদৰে নুফুলিব পাৰে। হাই ফ্লেমত গেছটো জ্বলাই লৈ তেলটো গৰম কৰি লৈছোঁ। তেল গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো কমাই দিলেও হৈ যাব। চামুচকৈ দিয়া কুলিয়া দেখিছে আপোনালোকে
ধুনীয়া ৰঙচুৱা ৰং এটা ধৰিছে। আমাৰ ৰেষ্টুৰেণ্ট ষ্টাইলৰ মালপোৱা তৈয়াৰ হৈ গ'ল। এতিয়া গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰক। ধন্যবাদ।